মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লকডাউনৰ পৰিপ্ৰেক্ষিতত মই আজি তোমালোকলৈ অনলাইন যোগে পঞ্চম শ্ৰেণীৰ বাৰ্ড টক পাঠটি আগবঢ়াবলৈ লৈছোঁ। তোমালোকে মনোযোগেৰে শুনি যাবা আৰু কেনেকুৱা পালা কমেণ্ট কৰি মোক জনাবা। বাৰ্ডছ টক, নেম দ্য ফলোয়িং কমন বাৰ্ডছ। তলৰ ছবিখনত দিয়া এই চৰাইবিলাক সাধাৰণতে আমি দেখা পাওঁ। এই চৰাইবিলাক তোমালোকে বাৰু চিনি পাইছানে? চোৱাচোন আৰু নিজে নামবিলাক মনত পেলাবলৈ যত্ন কৰা। তাৰপিছত চোৱা, লেটছ টক। নাম্বাৰ 1, ডু ইউ থিংক বাৰ্ডছ হেভ ফেমিলি? তোমালোকে ভাবানে যে চৰাইৰ পৰিয়াল আছে বুলি? তাৰপিছত নাম্বাৰ 2, ডু ইউ থিংক বাৰ্ডছ কেন টক? তোমালোকে ভাবানে যে চৰাই কথা পাতে বুলি? নাম্বাৰ 3, হেভ ইউ চিন পিপুল ফ্লাইং ইন দ্য স্কাই লাইক বাৰ্ডছ? তোমালোকে মানুহক আকাশত উৰা দেখিছানে কেতিয়াবা চৰাই নিচিনাকৈ? নাম্বাৰ 4, ডু ইউ থিংক ট্ৰিজ হেভ এ ভেৰি স্পেচিয়েল প্লেচ ইন দ্য লিভছ অফ বাৰ্ডছ? ডু ইউ থিংক মানে তোমালোকে ভাবানে যে চৰাইবিলাকৰ কাৰণে হ'ল গছজোপা এক বিশেষ জেগা থাকিবৰ বাবে? হোৱাই এণ্ড হাউ, কিয় আৰু কেনেকৈ? এই প্ৰশ্নকেইটা তোমালোকে নিজেই চিন্তা কৰি চাবা উত্তৰবিলাক কি হ'ব আৰু মনতে আওৰাবলৈ চেষ্টা কৰিবা। এতিয়া নেক্সট পৃষ্ঠালৈ অহা। লেটছ ফাইণ্ড আউট হোৱাট দ্য টু বাৰ্ডছ ৰবিন এণ্ড জে আৰ টকিং এবাউট। আহা আমি বিচাৰ কৰোঁ এতিয়া এই ৰবিন আৰু জে নামৰ দুটা চৰাই কি কথা পাতি আছে। থিংক ছেইড দ্য ৰবিন, থিংক ছেইড দ্য জয়। থিংক মানে হ'ল ভাবা, ছেইড দ্য ৰবিন মানে ৰবিনে কৈছিলে, ৰবিনে ভাবিবলৈ কৈছিলে। ঠিক তেনেদৰে থিংক ছেইড দ্য জে, জেও থিংক বুলি দুইজনে ভাবা বুলি কথা পাতি আছিলে। চিটিং ইন দ্য গাৰ্ডেন টকিং ওৱান ডে, এখন বাগিচাত এদিনাখন কথা পাতি আছিলে ৰবিন আৰু জে নামৰ এই চৰাই দুটাই। থিংক এবাউট পিপুল দ্য ৱে দে গ্ৰ' দে ডোণ্ট হেভ ফিডাৰ্ছ এট অল ইউ ন'। তাৰমানে মানুহৰ বিষয়ে ভাবাচোন, সিহঁতৰ গঠনবিলাক কেনেকুৱা বৃদ্ধি হোৱা। মানুহৰ কোনো ধৰণৰ ডেউকা নাই আৰু সেই কথাটো আমি সকলোৱে জানো। আচলতে চৰাইকেইজনীৰ দৃষ্টিত মানুহৰ গঠনটো বৰ আচৰিত বুলি সিহঁতি দুয়ো ভাবিছে। মানে মানুহৰ ডেউকা নাই সেই কথাটো সিহঁতৰ যেন চৰাইকেইজনী বৰ আচৰিত লাগে। ইয়াৰ পিছত চোৱা, দে ডোণ্ট ইট বিটেলছ, দে ডোণ্ট গ্ৰ' উইংছ, দে ডোণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ। মানে ইজনী চৰাই আনজনীক কৈছে এতিয়া আকৌ, দে ডোণ্ট ইট বিটেলছ মানে ইহঁতে কোনো ধৰণৰ পোক পৰুৱা নাখায় বা কোনো ধৰণৰ এইবিলাক বস্তু নাখায় যিবিলাক আমি খাওঁ। দে ডোণ্ট গ্ৰ' উইংছ আৰু সিহঁতৰ কোনো ধৰণৰ পাখিও নাই, গাত কোনো ধৰণৰ মানুহৰ গাত পাখি নাই। দে ডোণ্ট লাইক চিটিং অন ৱায়াৰ্ছ এণ্ড থিংছ আৰু সিহঁতে ৱায়াৰবিলাকৰ ওপৰত আৰু কোনো ধৰণৰ বস্তুৰ ওপৰত সিহঁতে বহিবলৈ নোৱাৰে। যেনেকৈ চৰাই চোৱা, তোমালোকে মন কৰিবা, চৰাই যিকোনো কাৰেণ্টৰ তাঁৰত বহিব পাৰে, ঠিক তেনেকৈ কিছুমান জেওৰাৰ ওপৰত বহিব পাৰে বা বিভিন্ন ধৰণৰ সৰু সৰু বস্তুৰ ওপৰত চৰাইবিলাকে বহিব পাৰে। সেই ঠিক তেনেদৰে কিন্তু মানুহে সেইবিলাক জেগাত বহিব নোৱাৰে। চৰাইৰ দৃষ্টিত আচলতে এই গোটেই কবিতাটো দুজনী চৰাইৰ মাজত বাৰ্তালাপ যিটো হৈছে সেই কথাটো ইয়াতে প্ৰকাশ কৰিব বিচাৰিছে। আৰু এই চৰাইকেইজনী মতে মানে আমি মানুহবিলাক হ'লোঁ মানে বৰ আচৰিত জীৱ, বুজিছানে? মানুহে যিবিলাক বস্তু চৰাই খায় সেইবিলাক বস্তু মানুহে হেনো নাখায়। আকৌ মানুহৰ গাত পাখিও নাই, মানুহে চৰাই নিচিনাকৈ যিকোনো জেগাত বহিব নোৱাৰে, ৱায়াৰৰ ওপৰত বহিব নোৱাৰে। সেইবিলাক আলোচনা সিহঁতে কৰিছে। তাৰপিছত চোৱা, থিংক ছেইড দ্য ৰবিন
thing, said the jay. Aren't people funny? মানুহবিলাক বৰ হাঁহি উঠা নহয়নে বুলি দুয়োৱে ইজনী চৰাই ৰবিন আৰু জে ইজনী চৰাই আনজনী চৰাইক কৈছে। এনেদৰে সিহঁতৰ মানুহক বৰ হাঁহি উঠা নিচিনা লাগে। Aren't people funny to be that way? গতিকে চৰাইৰ মতে মানুহবিলাক বৰ হাঁহি উঠা। ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ কমেণ্টৰ পৰাই আমি উৎসাহ পাম এনেধৰণৰ ভিডিঅ' আৰু বনাবলৈ। লগতে এই পাঠটিৰ পিছৰ অংশখিনি নেক্সট ভিডিঅ'টোত আপোনালোকলৈ আগবঢ়াম। ধন্যবাদ।